Hey दोस्तों वेलकम टू कॉर्नर चैनल এটা ভিডিও লৈ আছো এই ভিডিওটো এতিয়া আমি ইয়াৰ পৰা আৰম্ভ কৰো আপোনাৰ লগত কেতিয়াবা এনেকুৱা হয় নেকি কোনো এটা বস্তু ভালদৰে পঢ়ি লোৱাৰ পিছত তথাপি মনত নাথাকে আপুনি চাই নেকি আপোনাৰ ইন্টেলিজেন্ট বা বুদ্ধি আগতকৈ বেছি বাঢ়িবলৈ এইটোতো নিশ্চয় সকলোই চায় বাস আপোনাৰ এই সপোন কেই মিনিটমান পিছত পুৰা হ'বলৈ ধৰিব আপোনাৰ ব্ৰেইন এক কম্পিউটাৰৰ নিচিনা ফাষ্ট হৈ যাব আমি এতিয়া কেইটামান ট্ৰিপছৰ কথা কম যেটোৰ দ্বাৰাই আপোনাৰ ইন্টেলিজেন্ট বা মেমৰি আগতকৈ 10 গুণ বাঢ়ি যাব পাৰে সেই কাৰণে এই ভিডিওটো ফাৰ্ষ্টৰ পৰা একবাৰ লাষ্ট পৰ্যন্ত চাই থাকক কিয়নো এই ভিডিওটোৰ দ্বাৰা আপোনাৰ জীৱন কিবা এটা পৰিৱৰ্তন হ'ব পাৰে বহু মানুহে ভাবে যে আমি জন্ম লৈছো যিখিনি ইন্টেলিজেন্ট আছে সেইখিনি তাতকৈ আৰু বেছি নহয় কিন্তু এইটো এটা ফেক হয় কাৰণ ইন্টেলিজেন্ট আৰু মেমৰি বঢ়াবলৈ 100% পসিবল হয় ইয়াৰ কাৰণে বহুত ট্ৰিপছ আছে যেটো বহু মানুহে নাজানে কিন্তু এতিয়া আমি এই ভিডিওটোত এই ট্ৰিপছ বিলাক কম আপুনি ফলো কৰিব সকলোতকৈ আগত আপোনাৰ ব্ৰেইনক শান্তি কৰিবলৈ চেষ্টা কৰক বা ষ্টপ কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ ভিতৰত যেটো শব্দ ষ্টপ হৈ আছে তাক বাহিৰত উলিয়াবলৈ চেষ্টা কৰক আমাৰ ব্ৰেইন সকলো সময়ত বিজি থাকে আৰু আমাৰ ব্ৰেইনত কিবা এটা সকলো সময়ত চলি থাকে যদি আপুনি আপোনাৰ ইন্টেলিজেন্ট আৰু বৃদ্ধি কৰিবলৈ চায় তেনেহলে এইটো কৰিবই লাগিব আপোনাৰ ব্ৰেইনত ইমেজ সকলো সময়ত ইমেজ যেটো ঘুৰি ফুৰে এইটো ঘুৰি ফুৰিবলৈ দিয়ক আৰু যেটো শব্দ আছে এই শব্দটোক শান্তি কৰি লওক সকলো দিনত হে আৱাজটো বন্ধ কৰিবলৈ চেষ্টা কৰক মানে ভিতৰৰ কথা বন্ধ কৰক অকল হে ট্ৰিপছটো অভ্যাস কৰক আৰু এক সপ্তাহ কৰাৰ পিছত আপুনি নটিচ কৰিব যে হে শব্দটো বন্ধ হৈ গৈছে এই ট্ৰিপছটো এক সপ্তাহ ব্যৱহাৰ কৰাৰ পিছত আপুনি চাব যে আপোনাৰ ব্ৰেইন অটোমেটিক শান্তি হৈ গৈছে फिर চাব আপোনাৰ অবজাৰভেশন শক্তি আৰু আলোকন শক্তি বৃদ্ধি হ'বলৈ ধৰিব আপুনি মনে মনে পঢ়াৰ বদলত এই বস্তুটো এবাৰ চাই আপুনি বুজি ল'ব পাৰিব এনেকুৱা হল্ট কম আপোনাৰ ইন্টেলিজেন্ট আৰু বাঢ়ি যাব কিছু এভাৰেষ্ট ষ্টুডেন্ট আৰু জুনিয়ৰ ষ্টুডেন্টৰ মাজত এইটোই পাৰ্থক্য হয় জুনিয়ৰ ষ্টুডেন্টৰ মাজত বা মগজুত বৰবৰ নচলে যেটো চলে হেতু সকলো সময় মগজুত শান্তি হৈ থাকে যেতিয়া আপোনাৰ মগজু স্থিৰ হৈ থাকিব তেতিয়া আপোনাৰ মগজুত इमीडिएटली काम करें मैथ की इक्वेशन या कोई भी चीज आपने इतनी समझ जल्दी आ जाएगी आपने सोच भी नहीं सकते हो इंटेलिजेंट ऐसा बढ़ा सकते हो मतलब जो मैंने बताया उसे आप प्रैक्टिस करोगी तो अपने चीजों की समझने का शक्ति एकाग्रता पूरे तरह से बढ़ जाएगी आप अपने मैक्सिमम पोटेंशियल यूज कर पाओगी पर इसके बाद आप यह जरूर चाहोगी का इंटेलिजेंस का साथ साथ आपकी मेमोरी पावर किसी की याद करने की शक्ति बढ़ जाए किसी भी चीज को किसी भी कंटेंट को हमें 5 सेंसेस বা 5 জ্ঞানেন্দ্ৰৰ দ্বাৰাই মনত ৰাখিব পাৰি আমাৰ 5 সেন্সেস কোনটো হয় নাম্বার 1 ভিজুয়াল কোনো এটা বস্তু দেখি মনত ৰখাটোই ভিজুয়াল লাৰ্নিং বুলি কোৱা হয় আপুনি ৰোডত কেইটামান কাৰ দেখিলে সেই কাৰটোৰ ছবি বা কাৰটোৰ ইমেজ মনত ৰাখিলে তেনেহলে আপুনি ভিজুয়াল লাৰ্নিং ইউজ কৰিলে Number 2 auditory sense কোনো এটা শব্দ মনত ৰখাটোই auditory sense বুলি কোৱা হয় কেতিয়াবা আপুনি আপোনাৰ ফেভাৰিট সিঙ্গাৰৰ মিউজিকটো শুনে এই মিউজিকৰ শব্দবোৰ মনত ৰখাটোই auditory লাৰ্নিং বুলি কোৱা হয় Number 3 olfactory sense কোনো গন্ধ বা সেন্ট নাকৰ দ্বাৰা মনত ৰখাটোই Number 4 হল টেষ্ট আপোনাৰ ফেভাৰিট খোৱাৰ টেষ্ট হেতুটো আপোনাৰ মনত আছে নিশ্চয় যেটো বস্তু বেছি টেষ্ট হয় হেতুৰ কথা আমাৰ বহুত দিন লৈকে মনত থাকে Number 5 মেমৰি থ্ৰু ফিলিংস কোন গৰম বস্তুৰ ওপৰত হাত ৰখা কেনেকুৱা লাগে এটোটো আপুনি নিশ্চয় জানে ঠিক হেইদৰে কোন এটা বস্তু আপুনি দেখিলে বা শুনিলে বা ফিল কৰিলে তেতিয়া আপোনাৰ মেমৰি আপোনাৰ মগজুত গৈ ইনষ্টল হৈ থাকে আমার ব্রেন বা আপনার ব্রেন কিছু কম্পিউটারতকৈ বেশি স্পিড হয় তেনেহলে কোনো একটা বস্তু আমি ইমান হনকালে ভুলি যাও কিয় এইটো এই কারণে হয় কোনো একটা বস্তু মনত রাখার কারণে এটা সহি টেকনিক আছে যেটো আমি ফলো নকৰাৰ কারণে আমার মনত না থাকে আমি টিপিক্যালি কি কৰি থাকো আড্ডা মাৰি থাকো আৰু কিবা কিবি কৰি থাকো মানি লওক এটা সেন্টেন্স আছে যেটো আপুনি মনত ৰাখাৰ কাৰণে ভাৰে চেষ্টা কৰি আছে তা ডগ জাম ওভার দা ফেন্স এটা কুকুৰে এটা ফেন্সৰ ওপৰত দি জপিয়াইছে আমি এক্সাম্পলৰ কাৰণে এটা লাইন লৈছো এই টেকনিকৰ দ্বাৰা আপুনি যিমান পাৰে হিমান লৈকে
মনত ৰাখিব পাৰে যদি এই লাইনটো আপোনাৰ মনত ৰাখিব লাগে আপুনি একচুয়ালি এক্সামত কোনো থাৰ্টিকেল সাবজেক্টৰ এনসাৰছক আড্ডা মাৰি থাকে আপুনি ৰাতেও আপুনি বাৰে বাৰে এই লাইন ডাঙৰকৈ পঢ়িব The dog jump over the fence. The dog jump over the fence. The dog jump over the fence. আপুনি যেটো বাৰে বাৰে ডাঙৰকৈ পঢ়ি আছে হেই অডিঅটো আপোনাৰ মগজু ইনস্টল কৰি লয় এটোতো বাস এটা লাইন আছিল যেতিয়া ডাঙৰ কোশ্চেনৰ এনসাৰছ আমাৰ মুখস্থ কৰিব লাগে তেতিয়া আমিও এইটোই কৰো ডাঙৰকৈ পঢ়ি অডিঅৰ থ্ৰু ষ্টৰ কৰি লও এইটো একচুয়ালি একদম সিম্পল তৰিকা হয় কোনো এটা বস্তু মনত ৰখাৰ কাৰণে কাৰণ আপুনি পাঁচটা জ্ঞানেন্দ্ৰণৰ মাজত এটাহে ব্যৱহাৰ কৰি আছে সদায় হেইটোই হল অডিঅ আমাৰ পাঁচটা সেন্সৰছৰ ভিতৰত এটাহে ইউজ কৰি আছো এটা ইউজ কিয় কৰি আছো ভাই আমি যদি পাঁচটা সেন্সৰছৰ ভিতৰত গটেকিটা একেলগে মিলি ইউজ কৰি এটা বস্তু মুখস্থ কৰো তেনেহলে আমাৰ কিমান বছৰলৈকে সেই বস্তুটো মনত থাকিব এবাৰ ভাবি চাওকচোন The dog jump over the fence এই লাইনটো যদি আপুনি মুখস্থ কৰিবলৈ লয় বা বেছি দিনলৈকে মনত ৰাখিবলৈ চায় তেনেহলে প্ৰথমে আপোনাৰ কল্পনা ইয়াত ইউজ কৰক আপুনি কল্পনা কৰক এটা কুকুৰৰ ওপৰত কুকুৰটো ফেন্সৰ ওপৰত ঝপিয়ালে মানে এটা সেন্টেন্সক সিনৰ দ্বাৰাই তুলনা কৰি সেই বস্তুটো বেছি দিনলৈকে মনত ৰাখক আৰু কোনো এটা বস্তুক ইউনিক বনাওক কাৰণ আমাৰ মগজু ইউনিক বেছি পছন্দ কৰে ইউনিক মানে আগৰতকৈ বেলেগ এইটো এটা সেন্টেন্স The dog jump over the fence এইটো এটা মুভিৰ সিনৰ দ্বাৰাই আপোনাৰ মনৰ ভিতৰত ইমেজিং কৰক আৰু এনেকৈ বুজি লওক যেটো কুকুৰ আছিল এইটো মাল্টি কালাৰৰ আছিল লাল পিলা হাৰা লীলা সকলো কালাৰ এটা কুকুৰৰ ভিতৰত আছে তো এনেকৈ আজিবাজি সকলো বস্তুৰ লগত তুলনা কৰিলে এইটো আপোনাৰ বেছি দিনলৈকে মনত থাকিব আপুনি এই টেকনিকৰ দ্বাৰা যিমানলৈকে মনত ৰাখিব পাৰে হিমানলৈকে মনত ৰাখিব পাৰে কোনো এটা বস্তু কিমান দিনলৈকে মনত ৰাখিব পাৰে সেই বস্তুটোক আপুনি মেন টাইমত ৰিকল কৰিব পাৰেনে নাই হেতু আপোনাৰ ষ্টেট অৰ মাইন্ডৰ ওপৰত ডিপেন্ড কৰে আপুনি ঘৰত ভালদৰে পঢ়ি আছে আৰু লিখি প্ৰেক্টিস কৰি আছে যেতিয়া এক্সামত যায় তেতিয়া আপুনি সাডেনলি ভুলি যায় বস্তুটো কাৰণ আপোনাৰ মেমৰিত পঢ়াই নাই আপোনাৰ যেটো এক্সামৰ কাৰণে ভয় এটো আপোনাৰ ওপৰত বেছিকৈ প্ৰভাৱ পৰে সেই কাৰণে আপুনি সকলোবোৰ ভুলি যায় যদি আপুনি আপোনাৰ মেমৰি আৰু ষ্ট্ৰং কৰিবলৈ চায় তেনেহলে আপোনাৰ ষ্টেট অফ মাইন্ডৰ ওপৰত ৰিলেক্সড ৰাখিব লাগিব এক্সামিনেশন লেখাৰ আগত আপুনি কেইটামান হৰুকৈ শ্বাস লৈ লব আগত আমি জানো এক্সামিনেশন সময়ত আপুনি আপোনাৰ ওপৰত ৰিলেক্সড ৰখাটো বহুত কঠিন কাম এই টেকনিক বহুত জবৰদস্ত কাম কৰি থাকে এই হৰু শ্বাস লোৱাৰ কাৰণে আপোনাৰ শৰীৰত বহু অক্সিজেন আহে এইটো চলাৰ কাৰণে আপোনাৰ ব্ৰেনৰ পাৱাৰ আৰু বাঢ়ি যায় হে কাৰণে সকলোবোৰ ৰিকল কৰিব পাৰে 99% ষ্টুডেন্টস কোনো এটা বস্তু ৰিকল কৰিবৰ বাবে এটা সই টেকনিক আছে এটো নাজানে টেনচনত পৰিলে ৰিলেক্সড হোৱাৰ কথা যিয়ে জানে তাকে সুপাৰ স্মাৰ্ট ষ্টুডেন্টস বুলি কোৱা হয় ৰিলেক্সড হোৱাৰ কথা সকলোৱে নাজানে আৰু সকলোৱে হ'বও নোৱাৰে আৰু আমি ইয়াতে সিগনেল ট্ৰিক্স কৈ দিছো যেটো হল ডিপ ব্ৰিথিং যদি ভিডিওটো ভাল লাগিল তেনেহলে লাইক শেয়ার কমেন্ট আৰু সাবস্ক্রাইব কৰিব নাপাহৰিব কিয়নো এনেকুৱা ভিডিও আমি ইন্টাৰেষ্টিং ভিডিও আমি সকলো সময়ত আপলোড কৰি থাকো সাবস্ক্রাইব কৰাৰ পিছত লগত থকা ঘণ্টি বজাই দিয়ক কিয়নো আমি এনেকুৱা ইন্টাৰেষ্টিং ভিডিও আপলোড কৰাৰ লগে লগে আপুনি নটিফিকেশন পাই যাতে এইখিনিতে আজিলৈকে বাই বাই জয় অসম